ছাত্ৰ ছাত্ৰীসকল, আগৰ আলোচনাত যিকেইটা প্ৰশ্ন ৰৈ গৈছিলে আজি আমি সেই প্ৰশ্নসমূহৰ উত্তৰ কৰিবলৈ চেষ্টা কৰিম। তো প্ৰথমতেই আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা। তো অৰ্থনৈতিক ভূগোলৰ প্ৰধান যিবিলাক বিষয়সমূহ আমি আলোচনা কৰিবলৈ বিচাৰিছোঁ ইয়াতে। তো প্ৰথমতে আমি চাম যিটো বিষয় সেইটো হৈছে কৃষি ভূগোল। আৰু এই কৃষি ভূগোল প্ৰধানকৈ আমি কৃষিকাৰ্যৰ সৈতে জড়িত যিবিলাক কাৰক, সেই কাৰকবিলাকৰ বিষয়ে আলোচনা কৰা হয় ইয়াতে। মানে কৃষিৰ প্ৰকাৰ কেনেকুৱা হয়, মানে কেনেকুৱা ধৰণৰ কৃষি আমি কৰিব পাৰিম, মাটিৰ গুণাগুণ অনুসৰি কোনবিলাক আমি কৃষি কৰিম, কোনবিলাক শস্য আমি উৎপাদন কৰিম, তাৰ বিষয়ে অধ্যয়ন কৰা হ'ব। কৃষিৰ বিতৰণ মানে হৈছে যে উৎপাদিত যিবিলাক সামগ্ৰীবিলাক আমি কেনেকৈ অন্য ঠাইলৈ পঠিয়াম আৰু এই বিতৰণ কৰাৰ ক্ষেত্ৰত কোনবিলাক কাৰকে সহায় কৰিব, সেই কাৰকবিলাকৰ বিষয়ে। যেনেকৈ উৎপাদিত শস্য আমি কেনেদৰে পঠিয়াম, ৰেলত পঠিয়াম, বাছত পঠিয়াম বা অন্যান্য যিবিলাক মাধ্যম আছে, মানে আধুনিক যিবিলাক মাধ্যম আছে, সেইবিলাকৰ সৈতে আমি কেনেকৈ এখন ঠাইৰ পৰা বা কোনো প্ৰয়োজনীয় মানুহক যদি প্ৰয়োজন হয় তেওঁলৈ আমি কেনেকৈ পঠিয়াম বা এখন ঠাইলৈ আমি কেনেকৈ পঠিয়াম, এই কথাখিনি অধ্যয়ন কৰিব কৃষি ভূগোলে। তাৰপিছত কৃষি পদ্ধতি, কেনেকৈ কৃষি আমি কৰিম, কোনবিলাক ব্যৱস্থা আমি হাতত ল'ম, মানে কৃষি বীজ ৰোপণৰ পৰা আৰম্ভ কৰি কৃষি একদম চপোৱালৈকে গোটেই কথাখিনি আচলতে উৎপাদনৰ সৈতে জড়িত হৈ থাকে। গতিকে এই কৃষি পদ্ধতিবিলাকৰ বিষয়ে আমি আলোচনা কৰোঁ কৃষি ভূগোলত। তাৰপিছতে শস্যৰ উৎপাদন মানে হৈছে কি, এতিয়া আমি প্ৰকৃতিৰ বুকুৰ পৰা পোৱা যিবিলাক উপাদান বা আমি আমাৰ যিবিলাক প্ৰয়োজনীয়বিলাক পূৰণ কৰিব পৰাকৈ আমাৰ নিজৰ বুদ্ধিৰ জৰিয়তে বা বুদ্ধিবৃত্তিৰ জৰিয়তে আমি আমাৰ অভাৱবিলাক যেতিয়া পূৰণ কৰিবলৈ চেষ্টা কৰোঁ বা উৎপাদন কৰোঁ, তাকে আমি কি বুলি কওঁ, উৎপাদন বুলি কওঁ। আৰু শস্য উৎপাদন ইয়াৰ লগত জড়িত যিবিলাক তত্ত্ব, শস্য উৎপাদনৰ লগত বহুখিনি তত্ত্ব জড়িত হৈ থাকে। শস্য বীজৰ পৰা আৰম্ভ কৰি, বীজ ৰোপণৰ পৰা আৰম্ভ কৰি ডাঙৰ কৰাৰ ক্ষেত্ৰত যিবিলাক আমি সাৰ প্ৰয়োগ কৰোঁ বা বৈজ্ঞানিক যিবিলাক আজিকালি টেকনিক, বৈজ্ঞানিক যিবিলাক মাধ্যম বা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মাধ্যমেৰে কেনেদৰে আমি অধিক লাভৱান হ'ব পাৰোঁ বা অধিক উৎপাদন কৰিব পাৰোঁ। তাৰপিছত সেইবিলাক আমি কেনেকৈ বজাৰলৈ মুকলি কৰি দিব পাৰোঁ, সেই বজাৰে মানুহৰ চাহিদা পূৰণ কৰিব পাৰিছেনে নাই পৰা, ইত্যাদি কথাবিলাক। আৰু বজাৰ কথা আমি ইতিমধ্যে ক'লোৱেই। আৰু কৃষি সামগ্ৰীৰ আমদানি ৰপ্তানি, এঠাইৰ পৰা অন্য ঠাইলৈ পঠিওৱা, অন্য ঠাইৰ পৰা অনা, ইত্যাদি বিষয়সমূহ অধ্যয়ন কৰিব কৃষি ভূগোলে। তাৰপাছত আছে ঔদ্যোগিক ভূগোল। ঔদ্যোগিক ভূগোলত উদ্যোগ স্থাপনৰ সৈতে জড়িত যিবিলাক কাৰক, অৰ্থাৎ এটা উদ্যোগ স্থাপন কৰিবলৈ যাওঁতে আমি বহুখিনি কথা মন কৰিব লগা হয় যে উদ্যোগটো আমি মানে কোনটো উদ্যোগ আমি স্থাপন কৰিম কোনখন ঠাইত, বা যিখন ঠাই আমি নিৰ্বাচিত কৰিম সেই ঠাইখনত আমাৰ যিটো উদ্যোগ আমি স্থাপন কৰিবলৈ গৈছোঁ সেই উদ্যোগটোৱে সেই মানুহখিনিৰ অভাৱ বা আমি যিটো সপোন লৈ উদ্যোগটো স্থাপন কৰিছোঁ সেই সপোনটো পূৰণ কৰিব পাৰিব নাই নোৱাৰিব, সেই কথাবিলাক জড়িত হৈ থাকে। লগতে উদ্যোগৰ প্ৰকাৰ, কেনেকুৱা ধৰণৰ আমি উদ্যোগ স্থাপন কৰিছোঁ, ভৌগোলিক বিতৰণ, কোন ঠাইত আমি উদ্যোগটো স্থাপন কৰিম, ঔদ্যোগিক সামগ্ৰীসমূহৰ উৎপাদন, আমি কোনবিলাক সামগ্ৰী উৎপাদন কৰিম, উদ্যোগসমূহৰ অৱস্থানৰ সৈতে জড়িত তত্ত্ব বা অঞ্চলভুক্তিকৰণ, অৰ্থাৎ উদ্যোগসমূহৰ অৱস্থানৰ সৈতে জড়িত যিবিলাক তত্ত্ব, মানে আমি যিকোনো এটা উদ্যোগ আমি যিকোনো ঠাইতে আমি স্থাপন কৰিব নোৱাৰোঁ, কাৰণ তাৰ লগত বহুখিনি কথা জড়িত হৈ থাকে। যেনেকৈ প্ৰদূষণৰ পৰা আৰম্ভ কৰি বা কোন ঠাইত উদ্যোগটো স্থাপন কৰিলে যাতায়াতৰ কাৰণে সুবিধা হ'ব, এই গোটেই কথাখিনি আমি লক্ষ্য কৰিব লাগিব। আৰু এইটো উদ্যোগ ভূগোলৰ এটা অন্তৰ্গত বিষয়বস্তু। তাৰপাছত ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি আদিৰ দৰে বিষয়সমূহ অধ্যয়ন কৰা হয়। আৰু ইয়াত সামগ্ৰীসমূহ, উদ্যোগৰ পৰা যিবিলাক সামগ্ৰী উৎপাদন কৰা হয় সেই সামগ্ৰীসমূহ আমি কেনেদৰে অন্য ঠাইলৈ পঠিয়াম, কিমান দৰত পঠিয়াম, বা আমি পঠিওৱা সামগ্ৰীখিনিয়ে সেই মানুহখিনিৰ চাহিদা পূৰণ কৰিব পাৰিবনে নোৱাৰে, ইত্যাদি কথাবিলাক এই ঔদ্যোগিক ভূগোলে সামৰি লয়। তাৰ পাছতে আমি চাম সম্পদ ভূগোল। সম্পদ ভূগোলত সম্পদৰ প্ৰকাৰ, আমাৰ বিভিন্ন ধৰণৰ সম্পদ আছে। সম্পদ মানে আমি জানোৱেই যিবিলাকে আমাৰ কামত আহে, আমাৰ লাগতিয়াল সকলোবিলাক সামগ্ৰীকে আমি সম্পদ বুলি কওঁ। আৰু এই সম্পদৰ প্ৰকাৰবিলাকৰ বিষয়ে অধ্যয়ন কৰিব সম্পদ ভূগোলত। সম্পদসমূহৰ আঞ্চলিক বিতৰণ,
আমি জানো যে সকলোবিলাক সম্পদ সকলো ঠাইতে নাথাকে বা এভেইলেবল নহয়। গতিকে যিবিলাক অঞ্চলত যিবোৰ সামগ্ৰী আছে, যিবোৰ সম্পদ আছে, সেই সম্পদবিলাকৰ বিষয়ে তথ্য আহৰণ কৰা, সেই সম্পদসমূহৰ পৰা আমাৰ কেনেকুৱা ধৰণৰ সুবিধা হ'ব পাৰে, লাভালাভ হ'ব পাৰে, তাৰ বিষয়ে আমাৰ তথ্য আহৰণ কৰা। তাৰপিছত উদ্ঘাটন তথা উৎপাদনৰ লগতে সম্পদ আৰু উন্নয়নৰ মাজত সম্পৰ্ক, আৰু উদ্ঘাটন কেনেধৰণে আমি সম্পদবিলাক উদ্ঘাটন কৰিব পাৰোঁ, আমাৰ মাজলৈ আনিব পাৰোঁ, আৰু উৎপাদন কেনেকৈ আমি তাক সৃষ্টি কৰিব পাৰোঁ। লগতে সম্পদ আৰু উন্নয়নৰ মাজত সম্পৰ্ক, সম্পদ আৰু উন্নয়নৰ মাজততো সম্পৰ্ক নিশ্চয় আছে, কাৰণ সম্পদ নহ'লে এখন সমাজ বা এজন ব্যক্তিৰ বা এখন দেশৰ কেতিয়াও উন্নয়ন নহ'ব। গতিকে সম্পদ আৰু উন্নয়নৰ মাজৰ সম্পৰ্কবিলাক আমি সম্পদ ভূগোলত অধ্যয়ন কৰিম। সম্পদৰ সংৰক্ষণ তথা ব্যৱস্থাপনা, কেনেদৰে আমি সম্পদবিলাক সংৰক্ষণ কৰিম। সম্পদ সংৰক্ষণৰ লগত বহুখিনি কথা জড়িত হৈ থাকে। আমি কিয় সম্পদ সংৰক্ষণ কৰিব লাগে? তো সম্পদ সংৰক্ষণ কৰাৰ মূল কাৰণ হৈছে কি আমি যাতে আমাৰ যিবিলাক ভৱিষ্যত প্ৰজন্ম, তেওঁলোকে যাতে আজি যিবিলাক সম্পদ আমি ব্যৱহাৰ কৰি আছোঁ, সেই সম্পদবিলাক তেওঁলোকে যাতে ব্যৱহাৰ কৰিব পাৰে, সেই কথাখিনি আমি মন দিব লাগিব। তাৰপিছত আমি চাম পৰিবহণ ভূগোল। পৰিবহণ ভূগোল প্ৰধানকৈ পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰবিলাক, কেনেধৰণৰ পৰিবহণ ব্যৱস্থা আমাৰ মাজত আছে, আৰু ইয়াৰ সৈতে জড়িত কাৰকসমূহৰ লগতে সম্পদৰ বিতৰণৰ ক্ষেত্ৰত পৰিবহণৰ ভূমিকা। অৰ্থাৎ আমি আগতে কোৱা ধৰণে উৎপাদিত যিবিলাক সামগ্ৰী আছিলে, সামগ্ৰীবিলাক আমি এঠাইৰ পৰা অন্য ঠাইলৈ পঠিয়াবৰ কাৰণে মানে পৰিবহণে কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিব, সেই কথাখিনি এই পৰিবহণ ভূগোলত অধ্যয়ন কৰা হয়। মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ তথা যাতায়াত পৰিবহণৰ ভূমিকা। আমি যিবিলাক অৰ্থনৈতিক কাৰ্যকলাপ কৰোঁ, সেই কাৰ্যকলাপত যাতায়াতে কেনেধৰণে ভূমিকা লয়। ধৰা হ'ল আমি ধান খেতি কৰিছোঁ, ধানৰ যিখিনি আমি উৎপাদন কৰিলোঁ, উৎপাদনখিনি আমি আমাৰ অৰ্থনৈতিক লাভালাভৰ বাবে আমি বেলেগ ঠাইলৈ পঠিয়াব লাগে। আমি কেনেধৰণে পঠিয়াম? নিশ্চয় আমি যাতায়াত পৰিবহণৰ সুবিধা ল'ব লাগিব। গতিকে এই কথাবিলাক পৰিবহণ ভূগোলে আলোচনা কৰিব। আৰু উদ্যোগিক তথা কৃষি উন্নয়নৰ দৰে অৰ্থনৈতিক উন্নয়নসমূহৰ বিষয়েও অধ্যয়ন কৰিব পৰিবহণ ভূগোলে। অৰ্থাৎ কোনবিলাক ঠাইত উদ্যোগ স্থাপন কৰিলে পৰিবহণৰ কাৰণে সুবিধা হ'ব, বা কোন ঠাইত আমি কৃষি কাৰ্য সম্পন্ন কৰিলে পৰিবহণ বা অন্য ঠাইলৈ পঠিয়াবলৈ সুবিধা হ'ব, সেই কথাখিনি পৰিবহণ ভূগোলে সামৰি লয়। তাৰপিছত আছে বজাৰ ভূগোল। উৎপাদনৰ লগত বজাৰ জড়িত হৈ আছে, সম্পদৰ লগত বজাৰ জড়িত হৈ আছে। গতিকে বজাৰ ভূগোলত বজাৰ স্থাপনৰ সৈতে জড়িত কাৰকসমূহৰ লগতে মানে বজাৰখন আমি ক'ত স্থাপন কৰিম, কেনেদৰে স্থাপন কৰিম, সেই বজাৰখনত কোনবিলাক বস্তু উপলব্ধ হ'ব, কোনবিলাক বস্তু সেই বজাৰখনত ৰাখিলে মানুহৰ চাহিদা পূৰণ হ'ব, এই গোটেই কথাখিনি বজাৰ ভূগোলে সামৰি ল'ব। লগতে বজাৰসমূহৰ বিতৰণৰ ধৰণ, কেনেকুৱা ধৰণৰ বজাৰ, হয়নে? বজাৰৰ বিভিন্ন ভাগ আছে, হয়নে? সেই ভাগবিলাকৰ বিষয়ে আলোচনা কৰা হ'ব ইয়াতে। আৰু এই বজাৰৰ সৈতে তত্ত্বসমূহৰ অধ্যয়ন কৰা হ'ব। তত্ত্ব মানে আমি আগতেও কৈছোঁ যে বজাৰ এখন স্থাপনৰ লগত বহুখিনি কথা জড়িত হৈ আছে। আমি আৰু একদম মানুহ নোহোৱা ঠাইত আমি বজাৰ এখন যদি স্থাপন কৰোঁ, নিশ্চয় সেই বজাৰখন ফলপ্ৰসূ নহ'ব। গতিকে ক'ত বজাৰখন স্থাপন কৰিব, কেনেদৰে স্থাপন কৰিলে মানুহৰ লাভালাভ হ'ব বা মানুহৰ চাহিদা পূৰণ হ'ব, এই গোটেই কথাখিনি বজাৰ ভূগোলে সামৰি ল'ব। বা বজাৰখনলৈ যাবলৈ আমাৰ পৰিবহণ ব্যৱস্থাটো কেনেকুৱা, সেইখিনি আমি বজাৰ ভূগোলৰ অন্তৰ্গত আছে বুলি আমি ক'ব পাৰোঁ। তাৰপিছত আছে পৰিকল্পনা আৰু উন্নয়ন ভূগোল। পৰিকল্পনা আমি যাক কোৱা হয় ইংৰাজীত প্লেনিং। তো পৰিকল্পনা আৰু উন্নয়ন ভূগোলত অৰ্থনৈতিক উন্নয়নৰ সৈতে জড়িত কাৰকসমূহ, অৰ্থাৎ অৰ্থনৈতিকভাৱে কেনেকৈ উন্নয়ন হ'ব পাৰি, কোনবিলাক পৰিকল্পনাৰ জৰিয়তে আমি উন্নতি লাভ কৰিব পাৰোঁ, আমি উদ্যোগ এটা কেনেকৈ সৃষ্টি কৰিম, ক'ত সৃষ্টি কৰিম, আমি আগতে আলোচনা কৰাখিনিৰ লগতে সম্পৰ্ক আছে। তো উন্নয়নৰ সৈতে জড়িত যিবিলাক কাৰক, লগতে পৰিকল্পনা কৌশলবিলাক কেনেদৰে আমি পৰিকল্পনা কৰিম। বহনক্ষম উন্নয়ন মানে হৈছে যে আমি আগতেও কৈছিলোঁ যে ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি যিবিলাক সম্পদ ব্যৱহাৰ কৰি আছোঁ, সেই সম্পদবিলাক যাতে শেষ হৈ নাযায়, আৰু সেই সম্পদবিলাক যাতে ভৱিষ্যত প্ৰজন্ময়ো যাতে ব্যৱহাৰ কৰিব পাৰে, সেইটো কোৱা হয় বহনক্ষম উন্নয়ন। আৰু বহনক্ষম উন্নয়ন মানে এইটো নহয় যে আমি একেবাৰে সম্পদ ব্যৱহাৰ নকৰিমেই, কিন্তু আমি সম্পদ ব্যৱহাৰ কৰিম, কিন্তু সেই সম্পদবিলাক আমি যথোপযুক্তভাৱে ব্যৱহাৰ কৰিম, যাতে ভৱিষ্যত প্ৰজন্ময়ো তাক ব্যৱহাৰ কৰিব পাৰে বা তাৰ লগত চিনাকি হ'ব পাৰে। তাৰপিছত আঞ্চলিক তথা সম্পদভিত্তিক উন্নয়ন প্ৰক্ৰিয়া, অৰ্থাৎ সম্পদে কোনো এটা অঞ্চলক উন্নয়নৰ দিশলৈ আগবঢ়াই নিব পাৰে, কেনেদৰে নিব পাৰে বা কোনটো সম্পদক ভিত্তি কৰি পেলাই এটা অঞ্চল আগবাঢ়ি যাব পাৰে, তাৰ বিষয়ে আমি এই পৰিকল্পনা
আৰু উন্নয়ন ভূগোলৰ ভিতৰতেই আমি অধ্যয়ন কৰা হয়। তাৰপিছত আছে পৰ্যটন ভূগোল। পৰ্যটন ভূগোলত পৰ্যটনৰ সৈতে জড়িত কাৰকসমূহৰ লগতে পৰ্যটনৰ প্ৰকাৰ কেনেকুৱা পৰ্যটন সৃষ্টি হ'ব পাৰে। পৰ্যটন বিভিন্ন ধৰণে সৃষ্টি হ'ব পাৰে। যেনেকৈ এটা মন্দিৰক লৈ এটা পৰ্যটন সৃষ্টি হ'ব পাৰে, এখন ধুনীয়া সাগৰ পাৰক লৈ এটা পৰ্যটন সৃষ্টি হ'ব পাৰে, এটা ধুনীয়া পাহাৰক লৈ সৃষ্টি হ'ব পাৰে, এজন ব্যক্তিক লৈও পৰ্যটন সৃষ্টি হ'ব পাৰে, বা এখন মেডিকেল, বিভিন্ন ধৰণে আমাৰ কি হৈছে পৰ্যটন সৃষ্টি হ'ব পাৰে। গতিকে পৰ্যটন ব্যৱস্থাৰ বিকাশ কেনেকৈ আমি বিকাশ কৰিম আৰু পৰিকল্পনা প্ৰক্ৰিয়া আদিৰ বিষয়ে অধ্যয়ন কৰা হয় এই পৰ্যটন ভূগোলত। আৰু পৰ্যটনৰ লগত জড়িত বিভিন্ন আমাৰ কাৰকবিলাক আছে, যেনেকৈ পৰিবহণ ব্যৱস্থাটো ইয়াৰ লগত জড়িত হৈ থাকে, অৰ্থনৈতিক ভেটিটো ইয়াৰ লগত জড়িত হৈ থাকে। গতিকে পৰ্যটন ভূগোলো হৈছে কি ইয়াৰে এটা বিষয়বস্তু। আমি সামৰণিত এইধৰণে ক'ব পাৰোঁ যে অৰ্থনৈতিক ভূগোলে মানুহৰ জীৱিকা, প্ৰাকৃতিক সম্পদ আৰু পৃথিৱীৰ ভৌগোলিক পৰিৱেশৰ মাজত এক সুন্দৰ আৰু অবিচ্ছেদ্য সমন্বয় গঢ়ি তুলিছে। অৰ্থাৎ মানুহৰ জীৱিকা, আমি জীয়াই থকাৰ ধৰণবিলাক কেনেধৰণে জীয়াই আছোঁ, প্ৰাকৃতিক সম্পদ আৰু পৃথিৱীৰ ভৌগোলিক পৰিৱেশৰ মাজত যিটো আমাৰ সম্পৰ্ক আছে, মানুহৰ সম্পৰ্ক আছে, সেই এক সুন্দৰ আৰু অবিচ্ছেদ্য সম্পৰ্ক গঢ়ি তোলে এই অৰ্থনৈতিক ভূগোলে। ই কেৱল সম্পদৰ ব্যৱহাৰ আৰু অৰ্থনৈতিক বিকাশৰ বিষয়ে জ্ঞান নিদিয়ে। ইয়াত কেৱল সম্পদৰ আমি কেনেকৈ ব্যৱহাৰ কৰিম বা কেনেদৰে ব্যৱহাৰ কৰিলে আমাৰ কেৱল লাভেই হ'ব সেই কথা আমি ইয়াত আলোচনা নকৰোঁ। বৰঞ্চ বহনক্ষম উন্নয়ন, মই আগতে ক'লোঁ যে বহনক্ষম উন্নয়ন মানে হৈছে সম্পদবিলাক যাতে যথোপযুক্ত ব্যৱহাৰ কৰি আমি উন্নতিৰ দিশত আগুৱাই যাব পাৰোঁ, আৰু সেই সম্পদবিলাক যাতে শেষ নহয়, সম্পদবিলাক যাতে ভৱিষ্যত প্ৰজন্মই ব্যৱহাৰ কৰে, তাকেই বহনক্ষম উন্নয়ন বুলি কোৱা হয়। আৰু ইয়াৰ জৰিয়তে আমি উন্নত ভৱিষ্যতৰ দিশে আগুৱাই যাবলৈ আমাক সঠিক পথ প্ৰদৰ্শন কৰিব এই বহনক্ষম উন্নয়নে বা এই অৰ্থনৈতিক ভূগোলে। এই সকলোবোৰ শাখাৰ গভীৰ অধ্যয়নে মানৱ সমাজৰ প্ৰগতি মানে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আৰু এখন দেশৰ সামগ্ৰিক অৰ্থনৈতিক বুনিয়াদ মানে হৈছে এটা ভেটি, আমাৰ দেশৰ উন্নতিৰ এটা ভেটি সুদৃঢ় কৰাত, শক্তিশালী কৰাত এক অপৰিহাৰ্য ভূমিকা পালন কৰিব পাৰে। এইবাৰ আমি লোৱা প্ৰশ্নটো হৈছে সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটা গুৰুত্বপূৰ্ণ শাখা বুলি কোৱা হয়। সম্পদ ভূগোলক অৰ্থনৈতিক ভূগোলৰ এটা অতি গুৰুত্বপূৰ্ণ শাখা বুলি কোৱা হয় কাৰণ সম্পদৰ অবিহনে কোনো অৰ্থনৈতিক কাম কাজেই সম্ভৱ নহয়। অৰ্থাৎ আমি অৰ্থনৈতিকভাৱে আগবাঢ়ি যাবৰ কাৰণে বা এখন দেশ অৰ্থনৈতিকভাৱে আগবাঢ়ি যাবৰ কাৰণে সম্পদৰ প্ৰয়োজন হ'বই, আৰু সম্পদৰ অবিহনে আমাৰ অৰ্থনৈতিক কাম কাজ বা মানুহ বা এখন সমাজ আগবাঢ়ি যোৱাত কেতিয়াও সম্ভৱ নহ'ব। এখন দেশৰ উন্নতি নিৰ্ভৰ কৰে দেশখনত কিমান সম্পদ আছে, দেশখনত কিমান সম্পদ মজুদ আছে, তাৰ ওপৰত নিৰ্ভৰ কৰিব দেশখনে কিমান উন্নতি কৰিব পাৰে আৰু তাক কেনেকৈ ব্যৱহাৰ কৰা হৈছে, আৰু সেই সম্পদবিলাক কেনেকৈ ব্যৱহাৰ কৰা হৈছে। যদি আমি যথোপযুক্ত ব্যৱহাৰ নকৰোঁ তেতিয়া কি হ'ব পাৰে, যে সম্পদ থাকিলেও আমি কিন্তু উন্নতিৰ পথত আগুৱাই যাব নোৱাৰিম। অৰ্থনৈতিক ভূগোলৰ বাকী সকলোবোৰ শাখা যেনে কৃষি, উদ্যোগ, পৰিবহণ প্ৰত্যক্ষভাৱে এই সম্পদৰ ওপৰতেই নিৰ্ভৰশীল। আৰু আমাৰ যিবিলাক আমি শাখা পাইছিলোঁ, কৃষি হওক, উদ্যোগ হওক, পৰিবহণ হওক, এইবিলাক সম্পদৰ ওপৰতেই নিৰ্ভৰশীল হৈ থাকে। যেনেকৈ কৃষি কৰিবৰ কাৰণে আমাকো সম্পদ প্ৰয়োজন হ'ব, বিভিন্ন সম্পদ লাগে আমাক, যেনেকৈ ভূমি সম্পদ লাগে, আৰু কি লাগিব আমাক, ভূমি সম্পদ লাগিব, বীজ লাগিব। গতিকে আমি আকৌ এইটোও চাব লাগিব যে কোন ঠাইত আমি কৃষি কৰিলে আমাৰ লাভালাভ হ'ব বা কোন ঠাইত কৃষি কৰিলে আমাৰ উৎপাদনটো বেছি হ'ব। ঠিক তেনেদৰে উদ্যোগতো আমাৰ কি লাগিব, কেঁচামাল প্ৰয়োজন হ'ব, সম্পদ প্ৰয়োজন হ'ব, আৰু সেই সম্পদবিলাক আমি উদ্যোগৰ জৰিয়তে আমি কি কৰিম, সামগ্ৰীলৈ পৰিৱৰ্তন কৰি পেলাই আমি ব্যৱসায় বাণিজ্যৰ লগতে বা অৰ্থনৈতিকভাৱে আমি কি কৰিব পাৰোঁ, টনকিয়াল হ'ব পাৰোঁ। ঠিক তেনেদৰে পৰিবহণ ব্যৱস্থাৰ লগতো দুয়োটা জড়িত হৈ আছে, কৃষি আৰু উদ্যোগ। তো উদাহৰণস্বৰূপে আমি ধৰি লওঁ এখন দেশত প্ৰচুৰ পৰিমাণে কয়লা আৰু লো পোৱা যায়। এই সম্পদসমূহৰ বাবেই তাত বিভিন্ন উদ্যোগ বা কাৰখানা গঢ়ি উঠিব পাৰে। যদি কয়লা আৰু লো এখন ঠাইত যদি খুব পোৱা যায়, গতিকে সেই লো আৰু কয়লাক লৈও কি হ'ব পাৰে, এখন দেশ আগবাঢ়ি যাব পাৰে, কাৰণ তাত উদ্যোগ বা কাৰখানা গঢ়ি উঠিব লো কয়লা ভিত্তিক। কাৰখানা গঢ়ি উঠিলে মানুহে তাত কাম কৰিবলৈ সুবিধা হ'ব, নিয়োগৰ সুবিধা হ'ব, সামগ্ৰী উৎপাদন আৰু বেচা কিনা হ'ব, সেই সামগ্ৰীসমূহ অন্য ঠাইত আমি বিক্ৰী কৰিব পাৰিম, বিক্ৰী কৰি আমাৰ অৰ্থনৈতিকভাৱে আমি স্বাৱলম্বী হ'ব পাৰিম। ইয়াৰ ফলত দেশখনৰ অৰ্থনৈতিক অৱস্থা শক্তিশালী হ'ব, আৰু তাৰ লগতে ব্যক্তিসকলৰ লগতে এখন দেশৰ কি হ'ব, পৰিকাঠামো শক্তি হ'ব পাৰে। ঠিক একেদৰে যদি এখন ঠাইৰ মাটি সাৰুৱা হয় আৰু যদি তাত পানীৰ সুবিধা থাকে, যদি খুব সাৰুৱা এখন ঠাই হয়, তাত যদি
পানী এভেইলেবল হয়, পানী থাকে, পানীৰ ব্যৱস্থা থাকে, তেন্তে তাত কৃষিকাৰ্য উন্নত হ'ব পাৰে, কৃষি ভাল হ'ব পাৰে, যিটোৱে কৃষকসকলক অৰ্থনৈতিকভাৱে লাভৱান কৰিব পাৰে। তো আমি মূল কথাটো যদি ক'বলৈ যাওঁ, সম্পদ আছে বাবেই অৰ্থনীতি চলি আছে। যিহেতু সম্পদ আছে, সম্পদ থকাৰ কাৰণে কি হৈছে, অৰ্থনৈতিক অৱস্থাটো চলি আছে আৰু এখন দেশ বা এখন সমাজ বা এজন ব্যক্তিৰ বিকাশ সাধন হ'ব পাৰিছে। সেয়েহে অৰ্থনৈতিক ভূগোলত সম্পদৰ বিষয়ে অধ্যয়ন কৰাটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। গতিকে অৰ্থনৈতিক ভূগোলত সম্পদৰ বিষয়ে অধ্যয়ন কৰিবই লাগিব। সম্পদক এৰাই আমি যিটো অৰ্থনীতি বা অৰ্থনৈতিক ভূগোল, সেইটো আমি এৰাই চলিব নোৱাৰোঁ। এইবাৰ আমি আলোচনা কৰিম সম্পদ বুলিলে কি বুজায়, ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি। তো মানুহৰ বিভিন্ন অভাৱ থাকে, আমাৰ প্ৰয়োজনীয় বস্তু থাকে, আমাৰ চাহিদা আছে। চাহিদা মানে আমাৰ যিবিলাক প্ৰয়োজন হয়, সেই প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱটো নিশ্চয় আছে। সেই অভাৱ আৰু চাহিদা পূৰণ কৰিব পৰা যিকোনো উপাদানকে সাধাৰণ অৰ্থত আমি সম্পদ বুলি ক'ব পাৰোঁ। সম্পদ বুলিলে একদম সাধাৰণতে আমি যদি চাওঁ যে আমাৰ যিবিলাক অভাৱ বা আমাৰ যিবিলাক চাহিদা, সেই চাহিদা পূৰণ কৰিব পৰা যিকোনো উপাদানকে আমি সম্পদ বুলি ক'ব পাৰোঁ। কিন্তু অৰ্থনৈতিক ভাষাত বা বৃহৎ যদি অৰ্থত আমি চাবলৈ যাওঁ, বহলভাৱে আমি যদি চাবলৈ যাওঁ, সকলো জীৱ আৰু পৰিস্থিতিতন্ত্ৰ মানে আমি গম পাওঁ যে আমাৰ পৃথিৱীখন, আমাৰ পৰিৱেশতন্ত্ৰ এটা বিশেষ কি আছে, নিয়মৰ মাজেৰে চলি আছে। তন্ত্ৰ মানে হৈছে নিয়ম, মানে নিয়মৰ মাজেৰে চলি আছে। যেনেকৈ আমি ব্যক্তিসকল বা মানুহ হওক বা অন্যান্য জীৱ জন্তু হওক, প্ৰত্যেকেই কি হৈছে, বা আমাৰ গছ গছনি হওক, আমি প্ৰত্যেকেই এইটোৰ ওপৰত নিৰ্ভৰশীল হৈ আছোঁ। গতিকে সেইটোকে আমি কি বুলি কওঁ, পৰিস্থিতিতন্ত্ৰ বুলি কওঁ। সকলো জীৱ আৰু পৰিস্থিতিতন্ত্ৰৰ কাৰ্যাৱলী সুচাৰুৰূপে সম্পন্ন কৰিবলৈ, আৰু এই যিটো প্ৰক্ৰিয়া, আমি ইজনে ইজনৰ ওপৰত যে নিৰ্ভৰ কৰি আছোঁ, এই প্ৰক্ৰিয়াটো সুচাৰুৰূপে ভালদৰে সম্পন্ন কৰিবলৈ প্ৰয়োজনীয় উৎস, ৰাজহ বা সহায়ক উপাদানবোৰে হৈছে সম্পদ। অৰ্থাৎ আমাৰ জীৱ আৰু পৰিস্থিতিতন্ত্ৰৰ যিবিলাক কাৰ্যাৱলী সুচাৰুৰূপে সম্পন্ন কৰিবলৈ যিবিলাক প্ৰয়োজনীয় উপাদান লাগে আমাক, যেনেকৈ উৎস লাগিব, কোনবিলাক উৎসৰ জৰিয়তে আমি কি কৰিব পাৰোঁ, আমাৰ কাৰ্যাৱলীবিলাক আমি কৰিব পাৰোঁ। ৰাজহ সংগ্ৰহ কৰা, টেক্স বুলি আমি যাক কওঁ, এইবোৰক এখন দেশৰ উমৈহতীয়া অৱলম্বন হিচাপে গণ্য কৰা হয়। উমৈহতীয়া মানে গোটেই দেশখনৰ কাৰণে এটা কি হৈছে, আস্থা এইবিলাক, কাৰণ এইবোৰে পৃথিৱীখনক মানুহৰ বাবে বাসোপযোগী কৰি তোলাত সহায় কৰে। অৰ্থাৎ সম্পদেই মানুহক কি কৰিছে, পৃথিৱীত জীয়াই থাকিবৰ কাৰণে সুবিধা প্ৰদান কৰিছে। প্ৰকৃতিত উপলব্ধ এটা উদাহৰণ আমি লৈছোঁ, প্ৰকৃতিত উপলব্ধ বায়ু, পানী, সূৰ্য ৰশ্মি, মাটি, গছ গছনি, খনিজ পদাৰ্থ, মাছ আদি প্ৰতিটো উপাদানেই আমাৰ বাবে একোটা সম্পদ হয়। এই সকলোবিলাক আমাৰ সম্পদ হয়, আৰু এই সকলোবিলাকেই আমাক জীয়াই থকাৰ সম্বল হয়, আমাক সহায় কৰি আছে। এতিয়া আমি চাম সম্পদৰ বৈশিষ্ট্যসমূহনো কি কি। এজন প্ৰখ্যাত অৰ্থনীতিবিদ, তেওঁৰ নাম হৈছে জিম মাৰমানৰ, তেওঁ কৈছে যিকোনো বস্তু এটা সম্পদ হ'বলৈ হ'লে তাৰ মূলত কেইটামান বৈশিষ্ট্য থাকিব লাগিব, বিশেষকৈ তিনিটা বৈশিষ্ট্য থাকিব লাগিব। এটা হৈছে উপকাৰিতা, অৰ্থাৎ আমাৰ উপকাৰ সাধন কৰিব লাগিব, আৰু এইটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। ই মানুহৰ জীৱন ধাৰণৰ প্ৰয়োজনীয়তা, আমাক যিবিলাক প্ৰয়োজন হয় সেইবিলাক পূৰণ কৰিব পৰাৰ ক্ষমতা থাকিব লাগিব। আৰু বিভিন্ন অৰ্থনৈতিক কাৰ্য যেনে উৎপাদন, বিতৰণ আৰু উপভোগত ই সহায় কৰিব লাগিব। তো উদাহৰণস্বৰূপে আমি যদি চাওঁ, নদীৰ পানী, ই আমাৰ পিয়াহ পলুৱাই, আমাৰ খেতি বাতিৰ কাৰণে আমাক জলসিঞ্চনৰ যোগান ধৰে, জলবিদ্যুৎ উৎপাদন কৰিব পাৰি, ঠিক আছে। অৰ্থাৎ ই মানুহক উপকাৰ কৰিব পাৰিছে, গতিকে ই সম্পদ হ'ব। তাৰপিছত হৈছে কাৰ্যকাৰিতা। সকলো সম্পদৰে এক নিৰ্দিষ্ট কাৰ্যক্ষমতা বা কাম কৰিব পৰা গুণ থাকে। প্ৰতিটো সম্পদে ইয়াৰ নিজা নিজা বৈশিষ্ট্যৰে সেৱা আগবঢ়ায়। প্ৰত্যেকটো সম্পদেই নিজা নিজা ধৰণে কি কৰে, আমাক সেৱা আগবঢ়ায়। যেনেকৈ লোৱে আমাক কি কৰে, আমাৰ বিপদৰ বন্ধু বুলি আমি ক'ব পাৰোঁ, হয়নে। লোৱাৰ পৰা আমি দা বনাব পাৰোঁ, কটাৰী বনাব পাৰোঁ, হয়নে, যাৰ জৰিয়তে আমি খেতি পথাৰত আমি কাম কৰিব পাৰোঁ। ঠিক তেনেদৰে চাউল বা ভাত এইবিলাকো সম্পদ হয়, বা ধান, এইবিলাকে আমাৰ ভোক গুচাব পাৰে, ঠিক আছে। বা কপাহ যদি আমি কওঁ, আমাক পৰিধান কৰিবৰ কাৰণে কাপোৰ প্ৰস্তুত কৰি দিয়ে, বা কাপোৰ আমি তৈয়াৰ কৰি ল'ব পাৰোঁ এইবিলাকৰ পৰা। এনেকৈ উদাহৰণস্বৰূপে আমি খনিজ সম্পদ, কল কাৰখানা আৰু উদ্যোগ চলাবলৈ হ'লে আমাক কি লাগিব, খনিজ সম্পদ লাগিব। গছ বনবিলাক, উদ্ভিদবিলাক বা বননিবিলাক মানুহে নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইড শোষণ কৰি ল'ব, লগতে আমি তাৰ পৰা কি পাওঁ, অক্সিজেন পাওঁ। পশু খাদ্যবিলাক আগবঢ়ায়, আমাক বাসস্থানৰ কাৰণে যিবিলাক আমাক প্ৰয়োজনীয় সম্পদ, যেনেকৈ বাঁহ, কাঠ, খেৰ ইত্যাদিবিলাক আমাক যোগান ধৰিব পাৰে।
গতিশীলতা, সম্পদ স্থিৰ নহয়, ই গতিশীল। সম্পদ স্থিৰ নহয়, ইয়াৰ স্থায়িত্ব আছে বুলি আমি ক'ব নোৱাৰোঁ। কাৰণ আজি যদি আমি এটা সম্পদ বুলি কওঁ, কাইলৈ ই সম্পদ নহ'ব পাৰে। বা আজি যদি কিবা এটা আমি সম্পদ নহয় বুলি কওঁ, অলাগতিয়াল বস্তু বুলি কওঁ, এটা সময়ত সিয়ে হয়তো আমাক সম্পদ হিচাপে সহায় কৰিব পাৰে। সেইকাৰণে কৈছে যে মানুহৰ জ্ঞান, প্ৰযুক্তিবিদ্যা আৰু প্ৰয়োজনীয়তা সলনি হোৱাৰ লগে লগে কোনো এটা বস্তুৰ উপকাৰিতা বা অপকাৰিতাও সলনি হ'ব পাৰে। উদাহৰণস্বৰূপে ইউৰেনিয়াম বা পেট্ৰলিয়াম, আদিম যুগত মানুহে ইয়াৰ ব্যৱহাৰ নাজানিছিলে, গতিকে ই সম্পদ নাছিলে। সেয়েহে তেতিয়া এইবোৰ সম্পদ নাছিল। কিন্তু যেতিয়াই মানুহে আধুনিক প্ৰযুক্তিৰ জৰিয়তে ইয়াৰ পৰা শক্তি উৎপাদন কৰিবলৈ শিকিলে, তেতিয়া ই পৃথিৱীৰ অন্যতম গুৰুত্বপূৰ্ণ সম্পদ হিচাপে পৰিগণিত হ'ল। ইয়াৰ উপৰিও যদি আমি এটা সৰু উদাহৰণ লওঁ, যেনেকৈ কপাহ, গছত লাগি থকা যিবিলাক কপাহ আছিলে, কপাহবিলাক আগতেতো মানুহে ব্যৱহাৰ কৰিব জনা নাছিলে, যিহেতু মানুহে গছৰ ছাল পিন্ধিছিলে, গছৰ পাত ব্যৱহাৰ কৰিছিলে পৰিধানৰ কাৰণে বা লজ্জা নিবাৰণৰ কাৰণে। কি যেতিয়া কপাহৰ পৰা মানুহে সূতা প্ৰস্তুত কৰিবলৈ শিকিলে, সেই কপাহটো এটা সময়ত কি হৈ পৰিলে, সম্পদলৈ ৰূপান্তৰিত হ'ল। ঠিক আছে। বা কোনোবা এটা আজিৰ সম্পদ আকৌ এটা সময়ত সম্পদ হিচাপে পৰিগণিত নহ'বও পাৰে, সলনি হৈ যাব পাৰে ইয়াৰ প্ৰয়োজনীয়তা। যদি মানুহে জ্ঞান প্ৰযুক্তিৰ জৰিয়তে যদি সেই সম্পদৰ সলনি বেলেগ সম্পদ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰি দিয়ে। ঠিক তেনেদৰে আজি যদি আমি খনিজ তেল যিহেতু লাহে লাহে কমি আহিছে, তাৰ লগত বিভিন্ন যুদ্ধও চলি আছে, আমি দেখিবলৈ পাইছোঁ। গতিকে তাৰ বিকল্প হিচাপে মানুহে বিভিন্ন ধৰণৰ সামগ্ৰী সম্পদ সন্ধান কৰি আছে। বা যেনেকৈ আমি ইলেক্ট্ৰিক কাৰবিলাকৰ কথা কওঁ, গতিকে এইবিলাক যদি বেছিকৈ আমি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰোঁ, তেতিয়া কি হ'ব, সেই খনিজ তেলৰ যিটো সম্পদৰ যিটো তেওঁৰ কি আছিলে, সম্পদ বুলি যে আমি কৈছিলোঁ, সেই সম্পদৰ যিটো আমি সম্পদ বুলি যে কৈছিলোঁ, সম্পদটো আমি তাৰ সম্পদৰ গুণবিলাক নাইকিয়া হৈ যাব পাৰে। ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। ইয়াত আছে সম্পদ পৰিৱৰ্তনশীল, উদাহৰণসহ ব্যাখ্যা কৰিবলৈ কৈছে। আমি আগৰ প্ৰশ্নটোত নিশ্চয় আলোচনা কৰিছিলোঁ যে সম্পদ পৰিৱৰ্তনশীল, সম্পদ সদায় সম্পদেই হৈ থাকিব বুলি আমি ক'ব নোৱাৰোঁ। কোনোবা এটা সম্পদ কেতিয়াবা অলাগতিয়াল বস্তুলৈ ৰূপান্তৰিত হ'ব পাৰে। যেনেকৈ মই উদাহৰণস্বৰূপে কৈছিলোঁ যে আজি যদি কিবা এটা আমি সম্পদ হিচাপে ব্যৱহাৰ কৰি আছোঁ, কিন্তু মানুহে নতুন নতুন প্ৰযুক্তিৰ জৰিয়তে যদি তাৰ বিকল্প বেলেগ ব্যৱস্থা কৰে, তেতিয়া সেই সম্পদটো সম্পদ হৈ নাথাকিব। সম্পদৰ অন্যতম প্ৰধান বৈশিষ্ট্য হ'ল ইয়াৰ পৰিৱৰ্তনশীলতা। ই পৰিৱৰ্তন হৈ থাকে। কোনো বস্তু বা সামগ্ৰী চিৰকালৰ বাবে সম্পদ হৈ নাথাকিব পাৰে। মানুহৰ প্ৰয়োজন, জ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিষয়ে বিকাশৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ ব্যৱহাৰো সঘনাই পৰিৱৰ্তন ঘটে। ইয়াৰ ব্যৱহাৰবিলাকো সলনি হৈ থাকে। এই পৰিৱৰ্তনশীলতাক তলত দিয়া ধৰণে ব্যাখ্যা কৰিব পাৰি। এটা হৈছে নিষ্ক্ৰিয় সামগ্ৰীৰ পৰা সম্পদলৈ ৰূপান্তৰ। নিষ্ক্ৰিয় মানে কোনো কামত নহা, যাক আমি নিউট্ৰেল ষ্টাফ বুলি আমি ক'ব পাৰোঁ। প্ৰকৃতিত পোৱা যিবোৰ সামগ্ৰী বৰ্তমান মানুহৰ কোনো উপকাৰত অহা নাই, অৰ্থাৎ বৰ্তমান যদি আমি কোনো এটা সামগ্ৰী আমাক একো উপকাৰ নকৰে, কিন্তু ভৱিষ্যতেও যে উপকাৰ নকৰিব সেইটো নহয়, ভৱিষ্যতেও ই কি হ'ব পাৰে, সম্পদলৈ ৰূপান্তৰিত হ'ব পাৰে বা উপকাৰী হ'ব পাৰে। তেনে সামগ্ৰীক আমি নিষ্ক্ৰিয় সামগ্ৰী বুলি কওঁ। জ্ঞান আৰু প্ৰযুক্তিৰ পৰিৱৰ্তনৰ লগে লগে নিষ্ক্ৰিয় সামগ্ৰী সম্পদলৈ ৰূপান্তৰিত হ'ব পাৰে। যেনেকৈ সাগৰ পানী বৰ্তমান বৃহৎ পৰিসৰত ব্যৱহাৰ নহয় যদিও ভৱিষ্যতে উন্নত প্ৰযুক্তিৰ জৰিয়তে ইয়াৰ পৰা শক্তি উৎপাদন বা বিশুদ্ধ খোৱা পানী প্ৰস্তুত কৰিব পৰা গ'লে ই এক অমূল্য সম্পদলৈ ৰূপান্তৰিত হ'ব পাৰে। একেদৰে ইয়াত সাগৰৰ পানীৰ কথাহে কোৱা হৈছে। পানী অলৰেডি আমাৰ সম্পদেই হয়, কিন্তু সাগৰৰ পানী আমি যিহেতু ব্যৱহাৰ কৰিব নোৱাৰোঁ, সেইকাৰণেহে এই উদাহৰণটো লোৱা হৈছে। একেদৰে এসময়ত ইউৰেনিয়াম কেৱল এবিধ সাধাৰণ ধাতু আছিলে, কিন্তু পাৰমাণৱিক শক্তি আৱিষ্কাৰৰ লগে লগে ই এটা বহুমূলীয়া সম্পদলৈ ৰূপান্তৰিত হৈ পৰিল। বৰ্তমানৰ সম্পদ ভৱিষ্যতে মূল্যহীন হোৱাৰো সম্ভাৱনা আছে। বৰ্তমান যিবোৰ সামগ্ৰী অতি গুৰুত্বপূৰ্ণ সম্পদ হিচাপে বিবেচিত হৈছে, নতুন আৰু উন্নত বিকল্পৰ আৱিষ্কাৰ হ'লে এই একেবোৰ বস্তুৰ গুৰুত্ব কমি গৈ অব্যৱহৃত সামগ্ৰীলৈ ৰূপান্তৰিত হ'ব পাৰে। অৰ্থাৎ আমি যদি কাৰোবাক আজি সম্পদ হিচাপে লৈছোঁ, এটা সময়ত এই সাধাৰণ সামগ্ৰীলৈ পৰিৱৰ্তন হ'ব পাৰে। বৰ্তমান খনিজ তেল বিশ্বৰ এক অপৰিহাৰ্য আৰু অত্যাধিক ব্যৱহৃত সম্পদ, যাৰ অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভৱ নহয়। কিন্তু অদূৰ ভৱিষ্যতে যদি সৌৰশক্তি বা বিকল্প শক্তিৰ জৰিয়তে সহজলভ্য আৰু কম খৰচী ব্যৱহাৰ বৃদ্ধি পায়, তেন্তে খনিজ তেলৰ ব্যৱহাৰ কমি গৈ সাধাৰণ সামগ্ৰীলৈ যে ৰূপান্তৰিত হ'ব তাৰ কোনো সন্দেহ নাই। ই সলনি হ'ব পাৰে।
প্ৰতিৰোধকৰ পৰা সম্পদলৈ ৰূপান্তৰ। প্ৰতিৰোধক কাক বোলে আমি প্ৰথমতেই চাম। যিবোৰ পৰিঘটনাই মানুহৰ জীৱন আৰু সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন কৰিব পাৰে, মানে যিবোৰ ঘটনাই আমাৰ কি কৰিব পাৰে, বিস্তৰ ক্ষতি সাধন কৰিব পাৰে, তাক আমি প্ৰতিৰোধক বুলি কওঁ। কিন্তু মানুহে নিজৰ জ্ঞান আৰু প্ৰযুক্তিৰ বলত এনে প্ৰতিৰোধককো অতি উপকাৰী সম্পদলৈ পৰিৱৰ্তন কৰিব পাৰে। যেনেকৈ আমি বানপানীৰ কথা আমি ক'ব পাৰোঁ, হয়, বানপানী এটা ঘটনা হয়, এটা পৰিঘটনা হয়, বিস্তৰ ক্ষতি সাধন কৰিব পাৰে। এসময়ত দামোদৰ যিখন নদী আছিলে, নদীৰ বানপানীয়ে প্ৰতি বছৰে মানুহৰ বিস্তৰ মানে অলেখ ক্ষতি সাধন কৰিছিল, আৰু ই এক প্ৰধান প্ৰতিৰোধক আছিল, আৰু সেইকাৰণে দামোদৰক বংগৰ দুখ বুলি কোৱা হয়। কিন্তু যেতিয়া দামোদৰ উপত্যকা প্ৰকল্পৰ অধীনত নদীখনত নিৰ্মাণ কৰি জলবিদ্যুৎ উৎপাদন আৰু জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ল, তেতিয়াই ই কৃষি আৰু মানৱ বসতিৰ বাবে এক লাভজনক সম্পদলৈ ৰূপান্তৰিত হ'ল। অৰ্থাৎ আমি গম পালোঁ যে যেতিয়া কোনোবা এটা আমি যাক আমি সাধাৰণ সম্পদ নহয়, সামগ্ৰী বুলি ধৰি লওঁ, কিন্তু সেই সামগ্ৰীটো এটা সময়ত সম্পদলৈ ৰূপান্তৰিত হ'ব পাৰে। তো আমি শেষত ক'ব পাৰোঁ যে ওপৰৰ আলোচনাৰ পৰা এইটো স্পষ্ট যে সম্পদৰ উপকাৰিতা কেতিয়াও স্থায়ী নহয়। ই সম্পূৰ্ণৰূপে সময় সাপেক্ষে ই সলনি হৈ থাকিব পাৰে। তাৰমানে সময়ৰ সোঁতত মানুহৰ প্ৰয়োজনীয়তা আৰু কাৰিকৰী জ্ঞানৰ ভিত্তিত আমাৰ যিটো প্ৰয়োজন হয়, আমাৰ প্ৰয়োজনীয়তাবিলাক যিহেতু সলনি হৈ থাকে, গতিকে সম্পদৰো স্থায়িত্বতা সলনি হৈ থাকিব পাৰে, আৰু কাৰিকৰী জ্ঞানৰ ভিত্তিত ইয়াৰ ৰূপ সলনি হয়। সেয়েহে প্ৰসংগক্ৰমে কোৱা হয় সম্পদ সৰ্বদা পৰিৱৰ্তনশীল। ইয়াৰ পাছত আমি চাম সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা। সম্পদে মানৱ জীৱন আৰু সমাজৰ বিকাশত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমি এইখিনি কথা জানোৱেই যে সম্পদ নহ'লে মানৱ সমাজ বিকাশ হ'ব নোৱাৰে, এজন মানুহৰ জীৱন বিকাশ হ'ব নোৱাৰে, এখন সমাজ, এখন দেশ কেতিয়াও অৰ্থনৈতিকভাৱে আগবাঢ়ি যাব নোৱাৰিব। মানুহৰ যিবিলাক দৈনন্দিন প্ৰয়োজন, আমাক যিখিনি প্ৰয়োজন হয়, অন্ন, বস্ত্ৰ, বাসস্থান আৰম্ভ কৰি এখন দেশৰ সামগ্ৰিক প্ৰগতিলৈ, গোটেই দেশখনৰ সকলো দিশৰ পৰা প্ৰগতি আগবাঢ়ি যাবলৈ সম্পদ অপৰিহাৰ্য। সম্পদৰ অবিহনে আমি আগবাঢ়ি যাব নোৱাৰোঁ। সম্পদৰ প্ৰধান প্ৰয়োজনীয়তাসমূহ আমি উদাহৰণসহ আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰথম হৈছে জীৱন ধাৰণৰ মানদণ্ডৰ উন্নয়ন। সম্পদৰ প্ৰাচুৰ্যই, যদি সম্পদ এভেইলেবল থাকে, অভাৱনীয় যদি সম্পদ থাকে, সম্পদ যদি অভাৱ নাথাকে, মানুহৰ মৌলিক প্ৰয়োজনসমূহ যেনে অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ অভাৱ দূৰ কৰিব পাৰে। ইয়াৰ উপৰিও ই মানুহৰ অন্যান্য বিলাসী আৰু আৱশ্যকীয় প্ৰয়োজনবোৰ পূৰণ কৰি জীৱন ধাৰণৰ সামগ্ৰিক মানদণ্ড উন্নত কৰিব পাৰে। অৰ্থাৎ ই আমাৰ মানুহৰ যিটো জীয়াই থাকিবলৈ বিচাৰে বিলাসীভাৱে, ভালকৈ, আৰু তাৰ বাবে যিবিলাক আৱশ্যকীয় আমাৰ প্ৰয়োজনীয়তা আছে, সেই প্ৰয়োজনীয়তাবিলাক পূৰণ কৰিবৰ কাৰণে আমাক সম্পদ খুব প্ৰয়োজন হয়। উদাহৰণস্বৰূপে ধান, ঘেঁহু আৰু আদি কৃষি সম্পদসমূহ মানুহে প্ৰধান খাদ্য হিচাপে গ্ৰহণ কৰে। ইয়াৰ লগতে এইবোৰ উৎপাদন আৰু বিক্ৰী কৰি মানুহে জীৱিকা উপাৰ্জন কৰিব পাৰে। গতিকে আমি ইয়াক খাদ্য হিচাপেও গ্ৰহণ কৰোঁ, আৰু ইয়াক বিক্ৰী কৰিও আমি আমাৰ যিটো উপাৰ্জন, জীয়াই থকাৰ যিটো আমাৰ সম্বল, আমি উপাৰ্জন কৰিব পাৰোঁ, যিয়ে তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড কিছু হ'লেও উন্নত কৰিব পাৰে। আৰ্থসামাজিক উন্নয়ন। প্ৰয়োজনীয় সম্পদ অবিহনে কোনো এখন দেশে প্ৰগতিৰ পথত আগবাঢ়িব নোৱাৰে। যদি সম্পদ নাথাকে, তেতিয়া দেশখনো আগবাঢ়ি যাব নোৱাৰিব। এখন দেশৰ উদ্যোগ, কৃষি আৰু বেপাৰ বাণিজ্যৰ দ্ৰুত প্ৰসাৰ, খুব দ্ৰুত গতিৰে যদি খৰখেতকীয়াকৈ যদি প্ৰসাৰ ঘটে, আৰু প্ৰসাৰ কৰিবৰ কাৰণে আমাক কি লাগিব? খনিজ সম্পদ লাগিব। কৃষিৰ ক্ষেত্ৰত আমি উন্নতি লাভ কৰিব পাৰিব লাগিব। বনজ সম্পদত চহকী হ'ব লাগিব। দক্ষ মানৱ সম্পদ থাকিব লাগিব, মানে এই সকলোবিলাক থাকিব লাগিব। বিশ্বৰ বহু দেশৰ অৰ্থনৈতিক অনগ্ৰসৰতাৰ, মানে বিশ্বৰ বহুবিলাক দেশ অৰ্থনৈতিকভাৱে আগবাঢ়ি নোযোৱাৰ এটা অন্যতম কাৰণেই হ'ল প্ৰয়োজনীয় সম্পদৰ অভাৱ। সম্পদৰ অভাৱ হোৱাৰ কাৰণে বহুতো ঠাই কি হ'ব নোৱাৰে? আগবাঢ়ি যাব নোৱাৰে। যে উদাহৰণস্বৰূপে এটা লো আৰু তীখা উদ্যোগ স্থাপন কৰিবলৈ আৱশ্যকীয় খনিজ সম্পদ লাগিব, যেনেকৈ লো আকৰ, য'ৰ পৰা লোবিলাক প্ৰস্তুত কৰা হয়, আৰু কয়লাৰ প্ৰয়োজন হ'ব। এই সম্পদসমূহৰ সঠিক ব্যৱহাৰে দেশত বিনিয়োগৰ সৃষ্টি কৰাৰ লগতে অৰ্থনৈতিক ভেটি সবল কৰিব। যদি এই লো তীখা থাকে, সেইবিলাক যদি আমি সঠিক ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়া কি হ'ব পাৰোঁ? আমি অৰ্থনৈতিক ভেটিটো আমি সবল কৰিব পাৰোঁ। গতিকে দেশ এখনৰ আৰ্থসামাজিক উন্নয়ন বহু পৰিমাণে সম্পদৰ প্ৰাচুৰ্যতাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে সম্পদ
থাকিলে কি হ'ব বা সম্পদ থাকিলে আৰু তাৰ যদি যথোপযুক্ত আমি ব্যৱহাৰ কৰোঁ তেতিয়া কি হ'ব, দেশ এখন অৰ্থনৈতিক বা আৰ্থ-সামাজিকভাৱে আগবাঢ়ি যাব পাৰিব। আমি শেষত ক'ম যে আলোচনাৰ পৰা এইটো স্পষ্ট যে মানৱ জাতিৰ অস্তিত্ব ৰক্ষা বা মানৱ জাতি আগবাঢ়ি যাবৰ কাৰণে আৰু নিৰন্তৰ উন্নয়ন, মানৱ জাতিৰ উন্নয়নৰ কাৰণে, উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ ৰৈ যাতে নাযায়, সম্পদৰ প্ৰয়োজনীয়তা অপৰিসীম। উপযুক্ত সম্পদৰ ফলপ্ৰসূ মানে হৈছে ভালকৈ, যাৰ দ্বাৰা আমি ফলাফল লাভ কৰিব পাৰোঁ, ব্যৱহাৰেই সমাজ আৰু দেশৰ প্ৰগতিৰ মূল চাবিকাঠি। এতিয়া আমি চাম সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে। সম্পদ আৰু মানুহৰ মাজত সম্পৰ্ক আছেনে নাই বা কেনেধৰণে সম্পৰ্ক আছে সেই কথাখিনি আমি ইয়াতে চাব লাগিব। সম্পদ আৰু মানুহৰ মাজত এটা এৰাব নোৱাৰা সম্পৰ্ক আছে, পাৰস্পৰিক নিৰ্ভৰশীল দুয়ো, ইটোৱে সিটোৰ ওপৰত। এটাৰ অবিহনে আনটোৰ বিকাশ বা অস্তিত্ব প্ৰায় অসম্ভৱ বুলি ধৰা হয়। মানুহে নিজৰ প্ৰয়োজন পূৰণৰ বাবে সম্পদ ব্যৱহাৰ কৰে। আমাৰ যিটো প্ৰয়োজন হয় আমি তাৰ কাৰণে সম্পদ ব্যৱহাৰ কৰোঁ। আৰু আনহাতে মানুহৰ জ্ঞান আৰু শ্ৰমৰ অবিহনে প্ৰকৃতিৰ বহু সম্বল সম্পদলৈ ৰূপান্তৰিত হ'ব নোৱাৰে। মানে যিবিলাক সামগ্ৰীবিলাক যদি মানুহে নিজৰ জ্ঞান আৰু শ্ৰমৰ জৰিয়তে যদি নিজৰ প্ৰয়োজন অনুসৰি সৃষ্টি কৰি নলয়, তেতিয়া সেই সামগ্ৰীবিলাক সম্পদলৈ ৰূপান্তৰ হ'ব নোৱাৰিব পাৰে। যেনেকৈ লুৰ আকৰৰ কথা কৈছিলোঁ আমি। লুৰ আকৰবিলাক সাধাৰণতে মাটিৰ লগত মিহলি হৈ থাকে বা মাটিৰ তলত থাকে, সেইবিলাকতো তেনেকৈ থাকিলে হ'লে, কিন্তু মানুহে নিজৰ জ্ঞান আৰু বুদ্ধিৰ জৰিয়তে কি কৰিছে, ইয়াক নিজৰ প্ৰয়োজনীয় হোৱাকৈ সামগ্ৰী তৈয়াৰ কৰি ইয়াক সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰিছে। সম্পদৰ সৈতে মানুহৰ এই সম্পৰ্কক প্ৰধানকৈ তিনিটা দিশত আমি ভাগ কৰি চাব পাৰোঁ। 1 নম্বৰ, সম্পদৰ উৎপাদক বা ৰূপান্তৰক হিচাপে। মানুহেই হ'ল সম্পদৰ প্ৰধান উৎপাদক, অৰ্থাৎ সম্পদ উৎপাদন কোনে কৰে? মানুহেই কৰে। আৰু ৰূপান্তৰ, ই সাধাৰণ সামগ্ৰীৰ পৰা সম্পদলৈ ৰূপান্তৰিত কৰে, সলনি কৰে। প্ৰকৃতিত উপলব্ধ বেছিভাগ সম্পদেই কেঁচা সামগ্ৰী বা ব্যৱহাৰ অনুপযুক্ত অৱস্থাত থাকে। প্ৰকৃতিৰ পৰা আমি যিবিলাক সামগ্ৰী পাওঁ সেইবিলাক কেনেকুৱা হৈ থাকে? কেঁচা সামগ্ৰী, ইয়াৰ এটা সম্পূৰ্ণ ৰূপ নাথাকে আৰু বা মানুহৰ ব্যৱহাৰযোগ্য হৈ নাথাকে। সেই সামগ্ৰীবিলাক আমি কি কৰি লওঁ? উপযুক্ত কৰি পেলাই ব্যৱহাৰ কৰি লওঁ, অৰ্থাৎ আমি ৰূপান্তৰ কৰোঁ। মানুহে নিজৰ প্ৰয়োজন অনুসৰি এইবোৰক ৰূপান্তৰ কৰি ব্যৱহাৰ উপযোগী কৰি লয়, নিজৰ সুবিধাৰ কাৰণে ব্যৱহাৰ কৰিব পৰা কৰি লয়। খনিজ সম্পদ, বনজ সম্পদ, জলজ সম্পদ আদি মানুহৰ সক্ৰিয় ভূমিকাৰ অবিহনে বিকশিত কৰা সম্ভৱ নহয়। ইয়াত কোৱা হৈছে যে লু আকৰিকবিলাক প্ৰকৃতিত এনেকৈ পৰি থাকিলে ইয়াৰ কোনো বিশেষ মূল্য নাথাকে, কিন্তু মানুহে যেতিয়া ইয়াক আহৰণ কৰি উদ্যোগত গলাই তীখা বা লুৰ সামগ্ৰী যেনে যান বাহন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত, দলং যন্ত্ৰপাতি আদি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত এইবিলাক তৈয়াৰ কৰি লয়, আৰু তেতিয়া ই এটা মূল্যৱান সম্পদলৈ ৰূপান্তৰিত হ'ব পাৰে। সম্পদৰ উপভোগকাৰী হিচাপে আমি সম্পদ উপভোগ কৰোঁ, আমি ব্যৱহাৰ কৰোঁ। মানুহ হ'ল সম্পদৰ সৰ্বশ্ৰেষ্ঠ উপভোক্তা। মানুহেই হৈছে সম্পদ উপভোগকাৰী। জীয়াই থাকিবলৈ আৰু স্বাভাৱিক জীৱন যাপন কৰিবলৈ মানুহক সম্পদৰ প্ৰয়োজন হয়। আমাক সম্পদৰ প্ৰয়োজন হ'বই জীয়াই থাকিবৰ কাৰণে। বায়ু, পানী, খাদ্যবস্ত্ৰ, বাসস্থান এই সকলোবিলাক সম্পদ হয়, আৰু এই অত্যাৱশ্যকীয় সম্পদৰ অবিহনে মানৱ জীৱন অসম্ভৱ হ'ব। আমি জীয়াই থাকিব নোৱাৰিম যদি পানী নাথাকে, বায়ু নাথাকে, খাদ্য নাথাকে, বস্ত্ৰ নাথাকে বা বাসস্থান যদি নাথাকে। গতিকে পৃথিৱীত জীৱৰ জীৱন ধাৰণত সম্পদে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। তেনেকৈ প্ৰকৃতিৰ পৰা পোৱা কয়লা বা খনিজ তেল মানুহে ইন্ধন হিচাপে উপভোগ কৰে। একেদৰে কৃষি পথাৰত উৎপাদিত ধান, ঘেঁহু মানুহে খাদ্য হিচাপে গ্ৰহণ কৰি জীৱন ধাৰণ কৰে। সম্পদৰ নিৰ্ধাৰক আৰু বিকাশকৰ্তা হিচাপে প্ৰকৃতিত সম্পদ আৰু মানৱসৃষ্ট সম্পদবোৰ কেনেদৰে ব্যৱহাৰ বা বিকাশ হ'ব সেয়া সম্পূৰ্ণৰূপে মানুহৰ ওপৰত নিৰ্ভৰ কৰে। মানুহেহে তাক কি কৰিব পাৰে? নিৰ্ধাৰণ কৰিব পাৰে। যে মানৱ জ্ঞান আৰু ইয়াৰ প্ৰসাৰৰ ওপৰতে সম্পদৰ উন্নয়ন স্তৰ নিৰ্ভৰশীল। তদুপৰি মানুহৰ চাহিদা আৰু নতুন প্ৰযুক্তিৰ বিকাশৰ ওপৰতে সম্পদৰ পৰিৱৰ্তনশীল প্ৰকৃতি নিৰ্ভৰ কৰে। অৰ্থাৎ এজোপা গছ, সেই গছজোপা তেতিয়ালৈকে গছেই হৈ থাকিব যেতিয়ালৈকে আমি কি কৰোঁ? যেতিয়ালৈকে আমি তাক কাটি আনি টেবুল বা আমাৰ প্ৰয়োজনীয় আচবাববিলাক আমি তৈয়াৰ কৰি নলওঁ। গতিকে আমাৰ যেতিয়া প্ৰয়োজন হয় আমি তাত প্ৰযুক্তিৰ জৰিয়তে আমি কি কৰোঁ? আমাৰ ব্যৱহাৰ উপযোগী আমি কৰি পেলাওঁ বা কৰি তোলোঁ। যেনেকৈ কোৱা হৈছে যে মানুহে ইউৰেনিয়ামৰ ব্যৱহাৰ নাজানিছিলে আগতে, সেয়েহে ই তেতিয়া এক সাধাৰণ পদাৰ্থহে আছিলে। কিন্তু আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰিয়তে যেতিয়া মানুহে ইয়াক পাৰমাণৱিক শক্তি উৎপাদন কৰিবলৈ শিকিলে, তেতিয়া এটা অমূল্য সম্পদলৈ ৰূপান্তৰিত হৈ গ'ল। গতিকে আমি ক'ব পাৰোঁ যে মানুহ আৰু সম্পদ
এটা মুদ্ৰাৰ যেন ইপিঠি সিপিঠিহে, এটা নহ'লে আনটো নহ'ব। মানুহৰ অবিহনে সম্পদ যেনেকৈ মূল্যহীন, আৰু সম্পদৰ অবিহনে মানৱ জীৱন আৰু সভ্যতাৰ বিকাশ কেতিয়াও সম্ভৱ নহ'ব। এইবাৰ আমি অন্য এটা প্ৰশ্ন হাতত লৈছোঁ, সেইটো হৈছে সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক। আমি আগতে কৈ আহিছোঁ ইয়াৰ বিষয়ে, গতিকে আমি আকৌ এবাৰ আলোচনা কৰিম। সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ মাজত এটা নিবিড় সম্পৰ্ক বা পাৰস্পৰিক সম্পৰ্ক আছে, ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰি আছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰয়োগ অবিহনে প্ৰকৃতিৰ বুকুত লুকাই থকা অলেখ সামগ্ৰী মানুহৰ ব্যৱহাৰ উপযোগী নহ'লহেঁতেন। এই সম্পৰ্কক আমি তলত দিয়া ধৰণে আমি চাব পাৰোঁ। সম্পদৰ আৱিষ্কাৰ। প্ৰায় সকলোবোৰ সম্পদৰ আৱিষ্কাৰ আৰু চিনাক্তকৰণৰ ক্ষেত্ৰত বিজ্ঞানে আমাক সক্ষম কৰি তুলিছিলে। অৰ্থাৎ সম্পদৰ চিনাক্তকৰণ, সম্পদৰ আৱিষ্কাৰ বা সম্পদবিলাক নিৰ্মাণ কৰি ল'বৰ কাৰণে, সৃষ্টি কৰিবৰ কাৰণে আমাক কি লাগিব? বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োজন হ'বই। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অবিহনে বেছিভাগ সম্পদে কি হ'ব? অজ্ঞাত হৈ থাকিলে হ'লে, আমি নাজানিলোঁ হ'লে। আধুনিক বিজ্ঞান আৰু উন্নত প্ৰযুক্তি ব্যৱহাৰৰ ফলতেই সাগৰতলিত বা ভূগৰ্ভৰ ভিতৰত লুকাই থকা যিবিলাক পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আৰু কয়লাৰ দৰে খনিজ সম্পদসমূহ আৱিষ্কাৰ আৰু আহৰণ কৰাটো সম্ভৱ হৈছে। নিষ্ক্ৰিয় সামগ্ৰীৰ ৰূপান্তৰ। বিজ্ঞান আৰু প্ৰযুক্তিৰ নিৰন্তৰ উন্নয়নৰ ফলত বিজ্ঞান আৰু প্ৰযুক্তি যিমানেই আগবাঢ়ি গৈছে, যিমানেই উন্নতি লাভ কৰিছে, মানুহে নিজৰ কৌশল আৰু শ্ৰম ব্যৱহাৰ কৰি পৃথিৱীৰ বহুতো নিষ্ক্ৰিয়, যাৰ কোনো কাম নাছিলে, যিবিলাক আমি ব্যৱহাৰ কৰা নাছিলোঁ, সেই সামগ্ৰী আৰু আনকি প্ৰতিৰোধককো, যিবিলাকে আমাক কি কৰিছিলে? আমাক বিপদ মাতি আনিছিলে, যাৰ ফলত আমাৰ কোনো কি নাছিলে? লাভালাভ নাছিলে। সেই প্ৰতিৰোধককো মূল্যৱান সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পাৰি। আমি ইয়াৰ উদাহৰণ দিছিলোঁ, হ'লেও আমি আকৌ এবাৰ চাম। এসময়ত প্ৰখৰ সূৰ্যৰ ৰশ্মি বা সাগৰ ঢৌ কেৱল এটা প্ৰাকৃতিক পৰিঘটনা বা নিষ্ক্ৰিয় সামগ্ৰী আছিলে। কিন্তু আধুনিক প্ৰযুক্তিৰ জৰিয়তে আজি ছ'লাৰ পেনেল, যাৰ জৰিয়তে আমি লাইট জ্বলাব পাৰোঁ, ফেন চলাব পাৰোঁ, আৰু টাৰবাইন ব্যৱহাৰ কৰি এইবোৰৰ পৰা সৌৰশক্তি আৰু তৰংগ শক্তি উৎপাদন কৰি ইয়াক বহুমূলীয়া সম্পদলৈ ৰূপান্তৰ কৰিব পাৰিছে। যেনেকৈ ধুমুহাৰ ফলত আমি যিবিলাক কি কৰোঁ? বিভিন্ন পাংখাবিলাক লগাই কি কৰিব পৰা হয়? যে শক্তি উৎপাদন কৰা হয়, আৰু সেই শক্তিৰ জৰিয়তে আমি কি কৰিব পাৰোঁ? লাইট জ্বলাব পাৰোঁ, ফেন চলাব পাৰোঁ। সম্পদৰ উচিত আৰু বহুমুখী ব্যৱহাৰ। বিজ্ঞান আৰু প্ৰযুক্তিয়ে সম্পদৰ সঠিক ব্যৱহাৰ, সুপৰিকল্পিত আৰু অপচয়হীন, অপচয় মানে কি হোৱা? অযথা নষ্ট হোৱাকৈ ব্যৱহাৰত সহায় কৰিছে। বিজ্ঞান আৰু গৱেষকসকলে পূৰ্বৰ পৰা উপলব্ধ সম্পদবোৰৰ ভালেমান নতুন ব্যৱহাৰ উদ্ভাৱন কৰি এই সম্পদসমূহক অধিক উপযোগী আৰু অৰ্থনৈতিকভাৱে লাভজনক কৰি তুলিছে। আৰু বিজ্ঞানীবিলাকে বা গৱেষকবিলাকে যিবিলাক পূৰ্বৰ পৰা উপলব্ধ সম্পদ নতুন ধৰণে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। উদাহৰণস্বৰূপে বাঁহ বা কাঠ আগতে কেৱল খৰি হিচাপে বা ঘৰ সজাৰ বাবেহে ব্যৱহাৰ কৰা হৈছিলে। কিন্তু ৰাসায়নিক বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিৰ ফলত বৰ্তমান ইয়াৰ পৰা উন্নত মানৰ কাগজ তৈয়াৰ কৰা হয়, কৃত্ৰিম সূতাবিলাক তৈয়াৰ কৰা হয়, আৰু প্লাইউডৰ দৰে ঔদ্যোগিক সামগ্ৰী প্ৰস্তুত কৰি আমাৰ যিবিলাক অভাৱ আছিলে, সেই অভাৱবিলাক পূৰণ কৰিবলৈ যথেষ্ট পৰিমাণে সক্ষম হৈছে। শেষত আমি ক'ব লাগিব যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই সম্পদৰ সৃষ্টি, বিকাশ আৰু উপযোগিতা বৃদ্ধিত এক চালিকা শক্তি হিচাপে কাম কৰে। বিজ্ঞানৰ বিকাশৰ লগে লগে মানুহৰ সম্পদৰ ভঁৰালো ক্ৰমান্বয়ে চহকী হৈ গৈ আছে, আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা যিমানেই আগবাঢ়ি গৈছে, আমিও তেনেধৰণে আধুনিকতাৰ দিশে আগবাঢ়ি যাব পাৰিছোঁ।